তোমাক যে তোমাৰ বিয়াৰ দিনাখন কইনা সাজেৰে বৰ ধুনীয়া লাগিব। বিয়া এসপ্তাহৰ আগৰ পৰাই বিয়াঘৰ উদুলি মুদলি হৈ থাকিব, আলহীৰে ভৰি। দেউতাৰ খুব ভাল লাগিব, কাৰণ তোমাৰ ভাল লগা বেয়া লগাবোৰ ত্যাগ কৰি হ'লেও যে দেউতাৰ মতে তুমি বিয়াত বহিছা। তোমাক মোৰ কইনা কৰিবলৈ বহুত মন আছিল, নোৱাৰিলোঁ। সেই ভাগ্য মোৰ নাই। ভালেই কৰিছা দিয়া, ভাল লাগিছে আজি। মা দেউতাৰ সুখৰ বাবে, নিজৰ ঘৰখনৰ বাবে ভাল লগা ভাল পোৱাবোৰক যে ত্যাগ দিব পাৰিছা। মা দেউতাৰ সুখৰ বাবে সেইখিনি কৰিব পাৰিবই লাগিব, কাৰণ সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে তোমাক। তুমি ভাবিছা নেকি মোৰ বেয়া লাগিছে বুলি? নাই, মোৰ একো বেয়া লগা নাই। ময়ো তোমাৰ মা দেউতাৰ বাবে ভাল পোৱাবোৰ ত্যাগ দিলোঁ। মই এটা কথাকে ক'ব বিচাৰোঁ, সদায় ভালে থাকা, সদায় সুখী হোৱা। তোমাৰ সুখতে ময়ো সুখী। এতিয়া আৰু নিজৰ বুলিবলৈ একো নাই। যিকেইটা দিন জীয়াই আছোঁ, তোমাৰ ভালপোৱা স্মৃতিবোৰক লৈয়ে জীয়াই থাকিম।